প্ৰিয় দৰ্শক, মই এতিয়া নদীৰ পাৰত আছোঁ আৰু এই নদীৰ পাৰতেই মোৰ কিন্তু শৈশৱকাল পাৰ হৈছে। মই সৰু থাকোঁতে যেতিয়া শৈশৱ কালত আছিলোঁ, তেতিয়া মই ইয়াত স্কুলৰ পৰা আহি গা ধুবলৈ আহিছিলোঁ, সাঁতুৰিবলৈ শিকিছোঁ, ধেমালি কৰিছোঁ, বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ ইয়াত। এই ধুনীয়া পৰিৱেশত এটি কবিতা মনত পৰিলে আৰু সেই কবিতাটি আপোনালোকৰ মাজলৈ পাঠ কৰি শুনাম বুলি ভাবিছোঁ। আহ, কবিতাটি শিৰোনাম দৰমহা। চেষ্টা কৰিছোঁ, ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। যিহেতু কবিতাটি আহ, আৱেগ জড়িত হৈ আছে, বহুত আৱেগ প্ৰয়োজন কবিতাটি ভালদৰে আবৃত্তি কৰিবলৈ বা পাঠ কৰিবলৈ। চেষ্টা কৰিছোঁ কিমানখিনি পাৰোঁ। আপোনালোকে অকণমান সহযোগ কৰিব। আহ, কবিতাটিৰ শিৰোনাম দৰমহা। পীযুষ পাঠক। দৰমহা। ফাগুন শীৰ্ণ বননিত আকালৰ বৰষুণৰ দৰে আছিল মাহৰ শেষৰ দৰমহা। পুৰণি চাইকেলত পিতাইৰ সতে দৰমহাই আহি পাইছিল চোতালৰ শেৱালি তল। ডাঙৰীয়াৰ জেপত থকাৰ দৰে পিতাইৰ জেপত নাছিল দৰমহাৰ বাবে নিমজ চমৰাৰ বহুতৰপীয়া ঘৰ। ঘামেৰে গঢ়া দৰমহাই পোনাই পাইছিল সপোন দোলা বুকুৰ দুখাৰ্ত তেজৰ উম। হেৰা বুলি আইৰ হাতত তুলি দিয়া সূতাৰ মোনাত দৰমহাই লৈ আহিছিল মিঠা মিঠা প্ৰাপ্তি। ঘটিৰ জোনাইৰ দৰে তিল তিলকৈ বাঢ়িছিল দৰমহাই। আৰু পিতাই শ্ৰেণীকোঠাৰ বৰ্ডত লিখিছিল কাব্যৰ সাৰাংশ। বৰ্ডে কেঁকোৰা চুলিত সানিছিল চক পেঞ্চিলৰ কুঁৱলী কণা। দৰমহা অহাৰ দিনাখন আইৰ জুহালৰ গোন্ধে আমাক আমনি কৰিছিল। নীলকান্ত কছাৰীৰ পৰা অনা আধা খেৰ মাংসই পূৰাই দিছিল ভোগৰ উদৰ। টিপচাকিৰ পোহৰত ৰঙাকৈ ফুটটিৰ তলত দেখিছিলোঁ সিদিনা লখিমী আইৰ তৃপ্তিৰ সেন্দুৰীয়া হাঁহি। নৰোত্তম কেৰণীয়ে হাতত তুলি দিয়া দৰমহাই সোমাই আহিছিল পিতাইৰ সতে বাকীৰ দোকানে দোকানে। কৰোণাকাইৰ দোকানৰ ক্ৰেকজেক বিস্কুট, বনস্পতি ডালডা, ফৰহেণ্ড টুথপেষ্ট, শালিমাৰ তেল, উপিন জেঠাইৰ দোকানৰ মাৰ্কিন কাপোৰ আৰু বিহুৱানৰ সূতা, পৰশুমেধিৰ দোকানৰ গেলামালৰ বাকী, টিউচন ফিজ, তালিম ঘৰৰ চাহৰ বিল, হিমানী পেহীৰ হাতশালৰ বনাজ আৰু যে খুটখাট বহু কিবা কিবি। দৰমহা আহিলেই উঠাই দিছিল ৰোৱনী দাৱনী বাকীৰ সিকি টকা, আঁঠুৱনি কঠীয়াৰ আঘোণি বৰাৰ। চাইকেলৰ শিথিল কেৰিয়াৰত মিৰিয়াই অনা কহুৱা কহুৱা ৰঙৰ কাগজৰ নোৰা, য'ত মাৰ গৈছিল পিতাইৰ ৰচা নাটক, জীৱন লেখা আৰু আমাৰ পঢ়াৰ আখৰা। এনেকৈয়ে দৰমহা নামৰ আস্থা জীপাল জাপিৰ তলত পাৰ হৈছিল আমাৰ দিন মাহ বছৰ। ৰদ বৰষুণৰ হাঁহি চকুলৰ শাওণ ভাদৰ। দৰমহাই আনিছিল বৃদ্ধ ককাৰ এৰীয়া চাদৰ, ৱাটাৰ বাৰিজ কম্পাউণ্ড, আইতাৰ ৰুমাল ওৰণি আৰু আয়তী সভাৰ মাননি। আইলৈ বহল পাৰিৰ ৰিহা আনোতে পিতাইক কোৱা শুনিছিলোঁ, মোলৈ কিয়নো লাগিছে, মইচোন ঘৰতে থাকোঁ, আপুনিহে ল'ব লাগে। আৰুনো কিমান চিলাম ঘামে উবলা কামিজ। যোৱাটি মাহতেও নললেচোন চানি পৰা চকুহালৰ নতুন ফ্ৰেম। লাহে লাহে দৰমহাই ঘটিৰ আকাশ চুইছিল দৰ্জনৰ সলনি এটিকৈ দিয়া চলাই। কাছৰ বটলত ইঞ্চিৰ জোখত মিঠাতেল, চাৰিভাগৰ এভাগ জনতা চাবোনৰ ভূগোল শৰীৰ। পিতাইৰ কামিজৰ ৰবিন নীল ধুই নিছিল দিনে দিনে অভাৱৰ বৰষুণে। মনত আছে স্কুললৈ যোৱাৰ পৰত তেলৰ উদং টেমা আৰু চালিৰ খৰিকা, পিতাই মূৰৰ ৰদে পৰা শুকান বৰফ। এনেকৈয়ে একেটি গীতেৰে পুনৰাবৃত্তিৰ দৰে পিতাইৰ দৰমহাই বগাইছিল মাহৰ স্থায়ী অন্তৰা আৰু কল্যাণ ৰাগ। আইৰ জমাতলিৰ মচুৰ দাইল ৰঙৰ কুৰিৰ নোটখনি দৰমহাৰ হেকতম সাক্ষ্য হৈ আকৌ এবাৰ
চাইকেলত উঠিছিল অহাৰ বাটে আমাৰ অভাৱ নিৰাময়ী বজাৰলৈ। মাহৰ শেষৰ দিনবোৰ এতিয়াও আহে, কালৰ আঁচোৰত আই বোপাই দুৱৰি তলত। এতিয়াও নিজনত কাণত পৰে পিতাইৰ চাইকেলত স্মৃতিময় টিলিঙা, শেৱালি তলত হেৰা বুলি আইক মতা মধুতম সময়। জুহালৰ আদাখেৰ মাংসৰ গোন্ধ আইৰ লখিমী হাতৰ এতিয়াও নাকত লাগে, এতিয়াও নাকত লাগে। জীয়া মোৰ উদৰ নহয়, হিয়াহে পুৰায়, হিয়াহে পুৰায়। ধন্যবাদ।